নমস্কাৰ ছাৰ বাইদেউসকল, গুৰুত্বপূৰ্ণ খবৰ এটা লৈ আহিছোঁ। আশা ৰাখিছোঁ আপোনালোকে মনোযোগ দি শুনিব। সেয়া হ'ল চৰকাৰী কৰ্মচাৰীলৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ডাঙৰ ঘোষণা কৰিছে। সেয়া হ'ল নতুন পেঞ্চন নীতি সংশোধন কৰিব কেন্দ্ৰীয় চৰকাৰে, আৰু এই সংশোধনীৰ বাবে শীঘ্ৰেই গঠন হ'ব সমিতি, আৰু এই সমিতিখন গঠন কৰা হ'ব বিত্ত সচিবৰ অধ্যক্ষতাত। আৰু এই বিত্ত সচিবৰ অধ্যক্ষতাত গঠন কৰা সমিতিৰ ভিত্তিত NPS সংশোধন কৰা হ'ব, কাৰণ বিজেপিৰ বিৰুদ্ধে NPS নিৰ্বাচনৰ মেইন ইছ্যু হৈ পৰিছে, আৰু শাসকীয় বিজেপি চৰকাৰ চাপত পৰিছে, আৰু সেয়েহে তেওঁলোকে NPS সংশোধন কৰিবলৈ গৈ আছে। আৰু এয়া বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে ডাঙৰ ঘোষণা কৰিছে, আৰু এয়া তেখেতৰ মুখেৰে কি কৈছে আপোনালোকে নিজ ভাষ্য শুনক। For government employees needs to be improved. I propose to set up a committee under the finance secretary to look into this issue of pensions and evolve an approach which addresses